নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন বিষয় লৈ এই ভিডিঅ'টো লৈ আহিলোঁ। আপোনালোকে নিশ্চয় শ্বেয়াৰ মাৰ্কেট কি শুনিছে, শ্বেয়াৰ মাৰ্কেটৰ পৰা বহুত লাভৱান হোৱাও দেখিছে। আপোনালোকেও কোনোবা এটা মুহূৰ্তত নিশ্চয় শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিবলৈ মন যায়, কিন্তু প্ৰপাৰ গাইডেন্স আৰু নলেজ নোহোৱাৰ বাবে আপোনালোকে শ্বেয়াৰ মাৰ্কেটৰ মাজত সোমাই যাব নোৱাৰে বা শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰাৰ পৰা আপোনালোকে বিৰত হৈ থাকিব লগা হয়। গতিকে এই ভিডিঅ'টোত আজি আমি শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে আমি বুজিম, কেনেধৰণে শ্বেয়াৰ মাৰ্কেটটো কি হয়, ইয়াৰ এক্সচেঞ্জ মানে কি, ডিমেট একাউণ্ট আমি কেনেকৈ খুলিম বা আমাক কোন ধৰণৰ কোম্পানীবোৰত আমি শ্বেয়াৰ কিনিব লাগে বা কেনেদৰে আমি বেচিব পাৰোঁ আমি শ্বেয়াৰবোৰ, এই সকলোবোৰ বিষয় লৈ আজি আমি এই ভিডিঅ'টো বনালোঁ। গতিকে মই আশা কৰোঁ যে সকলোৱে মোৰ ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা একেবাৰে শেষলৈ চাব। তেতিয়া আপোনালোকে নিশ্চয় শ্বেয়াৰ মাৰ্কেটৰ প্ৰতি যিখিনি আপোনালোকৰ খুদুৱনি আছে, যিখিনি আপোনালোকৰ মনত কিছুমান নিশ্চয় প্ৰব্লেম আছে, গোটেইখিনি প্ৰব্লেম মোৰ মতে ছল্ভ হৈ যাব। গতিকে শেষলৈকে চাওক ভিডিঅ'টো, আশা কৰিলোঁ। সহজ অৰ্থত ক'বলৈ গ'লে শ্বেয়াৰ মাৰ্কেটনো কি? আচলতে শ্বেয়াৰ আৰু মাৰ্কেট, শ্বেয়াৰ মানে আমি সকলোৱে জানো যে শ্বেয়াৰ মানে হৈছে অংশ আৰু মাৰ্কেট মানে হৈছে বজাৰ। গতিকে শ্বেয়াৰ মাৰ্কেট এনেকুৱা এখন বজাৰ য'ত আমি অংশীদাৰিত্ব আমি ল'ব পাৰোঁ, যিকোনো কোম্পানী এটা শ্বেয়াৰ ভেলু আমি ল'ব পাৰোঁ, আৰু সেই যিখন মাৰ্কেটৰ পৰাই লওঁ সেইখনেই হৈছে শ্বেয়াৰ মাৰ্কেট। এতিয়া প্ৰথম কথা হ'ল যে আমি কোম্পানীবোৰৰ পৰা শ্বেয়াৰ কেনেকৈ কিনিম। এতিয়া কোম্পানীবোৰেতো আমাক ডাইৰেক্ট পাব্লিকক আমি শ্বেয়াৰবোৰ আমাক বেচিব নোৱাৰে। গতিকে শ্বেয়াৰবোৰ তেনেকৈ বেচিব নোৱাৰাৰ ফলতে আমাৰ ভাৰতত দুখন বজাৰৰ সৃষ্টি কৰা হ'ল, শ্বেয়াৰৰ বজাৰ। সেই দুখনেই হৈছে, এখন হৈছে NSE, এখন হৈছে BSE। গতিকে এই দুখন বজাৰৰ পৰাই আমাৰ ভাৰতত থকা সকলো ধৰণৰ কোম্পানী কিনা বেচা হয়। এতিয়া কথা হ'ল যে আমি ডাইৰেক্ট NSE বা BSE পৰা কিনিব পাৰিম নেকি শ্বেয়াৰ? না, আমি শ্বেয়াৰ ডাইৰেক্ট NSE বা BSE পৰা কিনিব নোৱাৰোঁ। গতিকে কি কৰিলে, NSE বা BSEয়ে কিছুমান কোম্পানীক তেওঁলোকৰ নিবিদা দিলে যে তেওঁলোকৰ কোম্পানীবোৰৰ শ্বেয়াৰ আমাৰ পাব্লিকক বেচিবৰ বাবে কিছুমান বেলেগ কোম্পানীক নিবিদা দিলে। এতিয়া ধৰি লওক আমাৰ এইবোৰ ব্ৰকিং কোম্পানী বুলি কয়, আমাৰ তাৰ দুটা অতি ফেমাছ কোম্পানী হ'ল, এটা আছে জিৰোধা, এটা আছে এঞ্জেল বুকিং। এতিয়া এঞ্জেল বুকিং আৰু জিৰোধাই কৰে কি? এতিয়া এঞ্জেল বুকিং আৰু জিৰোধাই এইটোৱে কৰে যে তেওঁলোকে আমাৰ মানুহবোৰক এটা একাউণ্ট খুলি দিয়ে, তেওঁলোকৰ আণ্ডাৰত এটা একাউণ্ট খুলি দিয়ে, যিটোৰ সহায়ত আমি কোম্পানীবোৰৰ পৰা শ্বেয়াৰবোৰ কিনিব পাৰোঁ। সেই যিটো একাউণ্ট খুলি দিয়ে বা যিটো একাউণ্ট আমি খুলিব লগা হয় আমি কোম্পানীৰ পৰা আমি শ্বেয়াৰ কিনিবলৈ, সেই একাউণ্টটোকে কোৱা হয় ডিমেট একাউণ্ট। বুজি পালে নিশ্চয়? ডিমেট একাউণ্ট। এতিয়া ডিমেট একাউণ্টটো আমি ক'ত খুলিছিলোঁ? আমি জিৰোধা আৰু এঞ্জেল বুকিঙত। এতিয়া সেইটো এটা আপোনালোকে চাব দেই। প্ৰথম এইটো কোম্পানীৰ শ্বেয়াৰ, ইয়াৰ পিছতে আহিলে NSE আৰু BSE দুখন বজাৰ, আৰু NSE BSEয়ে কি কৰিলে, কোম্পানীবোৰক দিলে তেওঁলোকৰ নিবিদা যে মানুহবোৰক বেচিবলৈ শ্বেয়াৰবোৰ। গতিকে তাৰ আণ্ডাৰত আহিলে জিৰোধা বা এঞ্জেল বুকিং, তাৰ পৰাই আমাৰ অ'পেন হ'ল ডিমেট একাউণ্ট। তাৰপিছত আমি তেতিয়া ডিমেট একাউণ্টৰ থ্ৰুৱেদি আমি কোম্পানী এটাৰ শ্বেয়াৰ কিনিব পৰা হ'ল। বস্তুটো মনত ৰাখিব, ছিকুৱেঞ্চটো দেই। এনেদৰে আমি অতি সহজকৈ কৈছোঁ মই, এনেদৰে আমি শ্বেয়াৰ মাৰ্কেটৰ পৰা আমি কোম্পানীৰ শ্বেয়াৰ কিনিব পাৰোঁ। এতিয়া কথা হ'ল এই গোটেই প্ৰচেছটো চলাই থাকিবলৈ এখন বৰ্ড আছে, মানে এখন ৰেগুলেটৰী বৰ্ড আছে, যিখনে ইয়াত সকলো ধৰণৰ বস্তুবোৰ চাই থাকে, নিৰীক্ষণ কৰে। গতিকে সেই বৰ্ডটোৰ নামেই হৈছে SEBI। SEBIৰ ফুল ফৰ্মটো হৈছে দি ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া। এতিয়া কথা হ'ল আমি ডিমেট একাউণ্ট কেনেকৈ খুলিম। 10-15 বছৰ আগতে ডিমেট একাউণ্ট এটা খোলোতে অতি কঠিন আছিল খোলাটো, কিন্তু আজিকালি টেকনিকেলি বহুত ইম্প্ৰুভ হৈ গ'ল, বা আমাৰ ইণ্টাৰনেটৰ ফেচিলিটিয়ে ধৰক বা যিকোনো ফালৰ পৰা আমাৰ বহুত বেছি এডভান্স হৈ গ'ল টেকন'লজি। সেইকাৰণে আজিকালি এটা ডিমেট খোলাটো অতি সহজ হৈ পৰিলে। এতিয়া অতি সহজ প্লেটফৰ্ম এটাৰ বিষয়ে মই আপোনালোকক ক'ব বিচাৰিছোঁ, সেয়া হৈছে গ্ৰ' এপ। মই ডেছক্ৰিপশ্যনত গ্ৰ' এপৰ লিংক দি দিম, বা আপোনালোকে প্লে' ষ্ট'ৰতো পাই যাব গ্ৰ' এপৰ লিংকটো। গ্ৰ' এপত আপোনালোকে ডিমেট একাউণ্ট অতি সহজে খুলিব পাৰিব। তাৰ বাবে আপোনালোক লাগিব 3টা বস্তু। প্ৰথমটো হৈছে এটা বেংক একাউণ্ট, ছেকেণ্ড হৈছে আপোনাৰ পেন কাৰ্ড, আৰু থাৰ্ড হৈছে আপোনাৰ আধাৰ কাৰ্ড। এই 3টা বস্তু থাকিলে আপুনি অতি সহজে ডিমেট একাউণ্ট খুলিব পাৰিব। আহক এতিয়া গ্ৰ' এপত কেনেকৈ ডিমেট একাউণ্ট খুলিম আমি তাকে জানি লওঁ। প্ৰথমতে গ্ৰ' এপটো আপোনালোকে প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰে, নতুবা মোৰ ডেছক্ৰিপশ্যনৰ তলত দি থোৱা আছে, তাৰ পৰা আপোনালোকে গ্ৰ' এপটো ডাউনলোড কৰিব পাৰে। এতিয়া প্ৰথমতে এনেকুৱা দেখিব, ইয়াতে দেখিব কণ্টিনিউ উইথ গুগল। তাত আপোনালোকে যিকোনো এটা ইমেইল ID আপুনি চিলেক্ট কৰি ল'ব। ইয়াৰ পিছতে নেক্সট যাব। নেক্সট যোৱাৰ পিছতে আপোনালোকে ইয়াত ফিংগাৰ প্ৰিণ্টো আপোনালোকে ছেট কৰি ল'ব পাৰে। ইয়াৰ পিছতে আহিব আপোনালোকে চাব কমপ্লিট একাউণ্ট ছেটআপ।
কমপ্লিট একাউণ্ট ছেটআপত গৈ পিনি আমি তাত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছতে ইয়াতে ট্ৰেডিঙৰ আপোনাৰ এক্সপিৰিয়েঞ্চ কিমান আছে যদি আপোনাৰ কোনো এক্সপিৰিয়েঞ্চ নাই তেতিয়া নো এক্সপিৰিয়েঞ্চত দিব পাৰিব যদি 1 2 3 বছৰ আছে তেনেকৈ যিকোনো এটা অপশ্যনত টিপিব পাৰিব ইয়াৰ পিছতে আহিলে কেমেৰা ইয়াত আপোনালোকে সেলফি কেমেৰাটো আপোনালোকে এনেবল কৰিব লাগিব ইয়াত কেমেৰা অপশ্যনটো টিপিলৈ আপোনালোকে এলাউ কৰক লগে লগে এখন নিজৰ সেলফি ইয়াত তুলি পিনি আপলোড কৰি দিয়ক কেপচাৰ নাও টিপি দিয়ক ইয়াৰ পিছতে দেখিলে আপোনালোকৰ ইয়াত 4 বুলি ইয়াত 4 বুলি লিখা আছে হেতু এটা আমি কেমেৰাটো অন কৰি এটা ভিডিঅ' বনাই পিনি তাত আমি আঙুলিৰে 4 বুলি দেখুৱাব লাগিব দেখুৱাই পিনি এটা ভিডিঅ' আপলোড কৰি পিনি ভিডিঅ' এটা বনাই এনেকৈ আৰু আমি ডাঙৰকৈ আমি চিঞৰিব লাগিব 4 বুলি আমি ডাঙৰকৈ লাউড আৰু ক্লিয়াৰকৈ চিঞৰিব লাগিব আৰু আঙুলিৰে 4 বুলি দেখুৱাই দিব লাগিব ইয়াৰ পিছতে যেতিয়া ভিডিঅ'টো বনি যাব তেতিয়া আমি নেক্সট টিপি দিম ইয়াৰ পিছতে আহিলে আমি পেন কাৰ্ডখন আপলোড কৰিব লাগিব পেন কাৰ্ডখন আপলোড কৰিবলৈ আপুনি প্ৰথমতে গেলেৰীত আগতীয়াকৈ যদি ফটো মাৰি থোৱা আছে তেতিয়াহ'লে গেলেৰীৰ পৰা আপোনালোকে সিলেক্ট কৰি পিনি আপুনি পেন কাৰ্ডখন ইয়াত আপলোড দিব পাৰিব যদি নাই তেতিয়াহ'লে কেমেৰা অপশ্যনত গৈ পিনি আপোনালোকে পেন কাৰ্ডৰ ফটোখন এনেকৈ মাৰি ল'ব পাৰিব গতিকে অতি সহজ ইয়াৰ পিছতে লুকছ গুড কৰিব ইয়াৰ পিছতে এড্ৰেছ ভেৰিফিকেশ্যনৰ কাৰণে আধাৰ কাৰ্ড পাছপৰ্ট ড্ৰাইভিং লাইচেঞ্চ যিকোনো এটাৰ অপশ্যন আপোনালোকে টিপিব তাৰপিছতে আপোনাৰ প্ৰচেছটো আপলোড কৰি দিব যদি আগতীয়াকৈ ফটো মাৰি থোৱা সেই আগৰ নিচিনাকৈ যদি ফটো মাৰি থোৱা আছে ইয়াত ভোটাৰ আই ডি মই দেখুৱাই দিছোঁ যদি ভোটাৰ আই ডি আপোনালোকৰ আগতে ফটো মাৰি থোৱা আছে তেন্তে ভোটাৰ আই ডিত ফটোখন যদি আগতীয়াকৈ নাই তেতিয়া কেমেৰা হয়তো আপোনালোকে মাৰি পিনি আকৌ লুকছ গুড কৰি পিনি নেক্সট কৰিব পাৰে এনেধৰণে গেলেৰীত থাকিলেতো গেলেৰীৰ পৰাই আপোনালোকে দি দিব পাৰিব ফটোখন কিন্তু যদি গেলেৰীত নাথাকে এনেকৈ ফটো মাৰিও দিব পাৰিব ইয়াৰ পিছতে আহি গ'ল আপোনালোকৰ নাম ভোটাৰ আই ডিত কি নাম আছে গতিকে তেনেকুৱা ধৰণৰ যিবোৰ আপোনালোকৰ অপশ্যন থাকিব তেনেকৈ অপশ্যনখিনি এনেকৈ ফিল আপ কৰি পিনি কনফাৰ্ম কৰি দিব ইয়াৰ পিছতে আহিলে ছিগনেচাৰ ভেৰিফিকেশ্যনৰ প্ৰচিডটো ছিগনেচাৰ মাৰিব আৰু ইয়াত ধুনীয়াকৈ নিজৰ ছিগনেচাৰটো আপোনালোকে যেনেকৈ বৰ্ডত লিখে তেনেকৈ আঙুলিৰে এটা চহী কৰি পিনি টিপি দিব নেক্সট কৰি দিব ইয়াৰ পিছতে আধাৰৰ ই চাইন এইটোত আপোনালোকে যেতিয়া প্ৰচেছ কৰিব আধাৰ ই চাইন প্ৰচেছ কৰাৰ লগে লগে আপোনালোকৰ যিহেতু ৰেজিষ্টাৰ যদি ফোন নম্বৰ থাকে বা হেৰি থাকে তাৰপৰা এটা লিংক পাব লিংকত গৈ ই চাইন বুলি দিব তেতিয়া NSDL এটা আপোনাৰ লিংক খোল খাব ইয়াত গৈ পিনি আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰটো দিয়ক নম্বৰটো এড কৰাৰ পিছতে এটা OTP আহিব OTPটো লগে লগে চেণ্ড OTP মাৰি দিয়াৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP আহিব OTP ইয়াত এণ্টাৰ কৰাৰ পিছতে ইয়াত ধৰক যেতিয়া আমি এণ্টাৰ কৰিম OTPৰ পিছতে আমি যেতিয়া ভেৰিফাই কৰি দিম তেতিয়া আমাৰ ভেৰিফাই হৈ যাব ভেৰিফাই হৈ গ'ল আমাৰ আধাৰৰ সেইটো এতিয়া আমাৰ প্ৰায় হৈ গ'ল আমাৰ গ্ৰুপত আমাৰ একাউণ্ট হৈ গ'ল ইয়াৰ পিছতে ইয়াত দেখিছে তলত এড টু মানি ইনভেষ্ট বুলি আছে গতিকে আমি তাত টিপি পিনি এতিয়া আমি যিকোনো একাউণ্টৰ পৰা বা UPI সহায়ত আমি গ্ৰ' এপত পইচা আমি এড কৰিব পাৰিম ইনভেষ্টমেণ্ট কৰিবৰ বাবে গতিকে এনেকৈ চাওক এতিয়া মই ইয়াত যদি মাৰি দিওঁ ধৰক 5000 বুলি দিছোঁ বা যিকোনো এমাউণ্ট হ'ব পাৰে এমাউণ্ট এটা আপোনালোকে ভাবি ল'ব পাৰে এনেকৈ অতি সহজে গ্ৰ' এপত আপোনালোকে ডিমেট একাউণ্ট খুলিব পাৰে আপোনালোকে গ্ৰ' এপটো ডাউনলোড মোৰ ডেছক্ৰিপশ্যন বক্সত আছে তাৰ পৰা কৰি ল'ব পাৰিব অতি সহজে এতিয়া কথাটো হৈছে আমি কোম্পানী এটাৰ শ্বেয়াৰ কেনেকৈ কিনিম ইয়াত আমাৰ শ্বেয়াৰটোলৈ যেতিয়া আমি যাম তাত আপোনাক দুটা অপশ্যন দেখা পাব এটা হৈছে বাই আৰু এটা হৈছে চেল আমি চেলটোৰ বিষয়ে অলপ পিছত পাতিম কিন্তু বাইটোৰ বিষয়ে এতিয়া পাতি লৈছোঁ বাই কৰিবলৈ আমি ধৰি লওক আমি ৰিলায়েন্সৰ এটা আজি শ্বেয়াৰৰ দাম 2000 হৈ আছে এটা শ্বেয়াৰৰ দাম গতিকে আমি 20000ত কেইটা পাম 20000ত পাম আমি 10টা শ্বেয়াৰ গতিকে মই আজি ৰিলায়েন্সৰ আমি কিনি ল'লোঁ মই 10টা শ্বেয়াৰ আজিৰ ডেটত মই কিনি ল'লোঁ 10টা শ্বেয়াৰ 20000 টকা দি তাৰপিছত কালি কি হ'ল সেই 2000 টকাৰ যিটো এটা শ্বেয়াৰৰ দাম আছিলে ৰিলায়েন্সৰ সি গৈ 4000 হৈ গ'ল এতিয়া 4000 হৈ গ'লে মোৰ যিহেতু মই ইনভেষ্ট কৰিলোঁ 20000 টকা গতিকে যেতিয়া এইটো 4000 হৈ গ'ল মোৰ লাভটো দুগুণ হৈ গ'ল মানে একেদিনাই মোৰ 20000ৰ পৰা মোৰ ভেলু হৈ গ'ল 40000 গতিকে মোৰ এদিনতে লাভ কিমান হ'ল আপোনালোকে নিশ্চয় গম পাইছে মোৰ পইচা দুগুণ হৈ গ'ল এতিয়া এইটো মুহূৰ্ততে যদি মই কোম্পানী শ্বেয়াৰখিনি চেল কৰি দিওঁ মানে বেছি দিওঁ
তেতিয়া কি হ'ব মোৰ লগালগ মোৰ 20000 মূলধনৰ উপৰিও মোৰ 20000 এটা লাভ হ'ব গতিকে এনে ধৰণে আমি কোম্পানী শ্বেয়াৰ কিনি আমি লাভৱান হ'ব পাৰোঁ এতিয়া আমি পাতিম সেল কৰাৰ বিষয়ে শ্বেয়াৰ এটা সেল কৰি আমি কেনেকৈ লাভৱান হ'ব পাৰোঁ এতিয়া ধৰি লওক যিকোনো এটা ABC কোম্পানী এটাৰ এটা শ্বেয়াৰৰ দাম 200 টকা ধৰি লওক আজি হৈ আছে 200 টকা এতিয়া আমি কৰিম কি আমি 200 টকাত হেতু সেল কৰি দিলোঁ এতিয়া কাইলে আমি দেখিলোঁ যে 200 টকাৰ পৰা গৈ হি 150 টকালৈ গুচি গ'ল মানে লো হৈ গ'ল তাৰ ভেলু কমি গ'ল এতিয়া যেতিয়া 150 হৈ যাব 150 হৈ গ'ল আমি যেনিবা এটা শ্বেয়াৰ কিনিছিলোঁ কোম্পানীটোৰ গতিকে 200 টকা আমি ইনভেষ্ট কৰিছিলোঁ 150 লৈ গুচি গ'ল শ্বেয়াৰটো মূল্য আমি সেল কৰিছিলোঁ সেল কৰাৰ পিছত 150 লৈ গুচি গ'ল 150 লৈ গুচি যাওঁতে আমি কি কৰিম তেতিয়া আমি বাই কৰি দিম তেতিয়া বাই কৰি দিলে আমি কি হৈ যাব 200 টকা এটা শ্বেয়াৰৰ পৰা আমাৰ 50 টকা লাভ হৈ যাব মই কথাখিনি অতি সহজ ভাষাত কৈছোঁ যাতে সকলোৱে বুজি পায় কিন্তু ইয়াৰ মেকানিক্সটো অলপ বেলেগ ধৰণৰ হয় কমপ্লিকেটেড হয় গতিকে তেনে ধৰণে মই কোৱা নাই অতি সহজে সকলোৱে বুজিব পৰাকৈ সহজকৈ কৈছোঁ গতিকে এনে ধৰণে কৰিলে আমাৰ এটা শ্বেয়াৰত আমাৰ কিমান টকা লাভ হৈ গ'ল 50 টকা গতিকে এনে ধৰণে আমি বাই আৰু সেল কৰি এটা কোম্পানী আমি লাভৱান হ'ব পাৰোঁ এতিয়া শ্বেয়াৰ মাৰ্কেটত এটা শ্বেয়াৰ কিনাৰ আমি যে কিনি ললোঁ এটা শ্বেয়াৰ তাৰ কিবা ভ্যালিডিটি আছে নেকি কিমান দিনলৈকে থ'ব লাগিব বা কিমান দিনৰ পিছত আমি বিকিব পাৰিম তেনেকুৱা কিবা আছে নেকি নিশ্চয় তেনেকুৱা ধৰণৰ একো নাই যদি আমি তাক আমি ডেলিভাৰী বুলি কয় ডেলিভাৰী অপচনত আমি কিনো শ্বেয়াৰ এটা তেতিয়া আমি তাক কিনি পিনি কেতিয়া আমি বেচিম সেইটো আমাৰ লগতহে কথা কোম্পানী বন্ধ নোহোৱালৈকে দেই গতিকে আমি আজি কিনিলোঁ এটা 200 টকাত আমি 20 বছৰ পিছতো তাক আমি বেচিব পাৰিম সেইটো যিমানটো ভ্যালু পাইগে কিন্তু এইখিনিতে আৰু এটা কথা আছে যে আৰু এটা শ্বেয়াৰ মাৰ্কেটত অপচন আছে তাক কয় ইন্ট্ৰাডে মানে দিনটোৰ ভিতৰতে কথাটো হৈছে মই বুজাই দিছোঁ ইন্ট্ৰাডেটো কি হয় ইন্ট্ৰাডেট হয় কি আমি এটা শ্বেয়াৰ কিনিলোঁ বা বেচিলোঁ সেই গোটেই সিস্টেমটো আমি এটা কথা জনা উচিত যে আমাৰ শ্বেয়াৰ মাৰ্কেটখন প্ৰায় 9:15 পৰা ষ্টাৰ্ট হয় ৰাতিপুৱা আৰু এণ্ডিং হয় প্ৰায় 3:30 মানত বন্ধ হৈ যায় গতিকে এই সময়ছোৱাত 9:30 পৰা 9:15 পৰা ধৰক 9:10-15 পৰা এই 3:30 বজাৰ এই সময়খিনিতে যিটো আমাক কিনা বেচা কৰা হয় তাক আমাক কোৱা হয় ইন্ট্ৰাডেট হয় কি আমি এটা যদি শ্বেয়াৰ কিনো আজি 200 টকাত আজি এটা শ্বেয়াৰ কিনিলোঁ আৰু 3:30 গৈ তাৰ ভ্যালু হ'লগৈ 140 টকা এতিয়া আমি 3:30 আগতে তাক আমি যদি আগতে কিনি থৈছিলোঁ সি 3:30 পোৱালৈকে নিজে অটোমেটিক্যালি সেল হৈ যাব আৰু দ্যাটছ মিন্স আমাৰ লোকচান 140 টকালৈ গুচি গ'লে 200 টকাৰ পৰা আমাৰ 60 টকা লোকচান হ'ব গতিকে ইন্ট্ৰাডে কিন্তু তাৰ হেতু এটা এডভান্টেজো আছে বুলি ক'ব লাগিব কাৰণ ইন্ট্ৰাডে কৰিলে তাৰ মাৰ্জিনৰ বহুতখিনি পাৰ্চেন্টেজ বাঢ়ি যায় ধৰক ইন্ট্ৰাডেত এটা বস্তু শ্বেয়াৰ কিনোতে তাৰ 4 গুণৰ পৰা 5 গুণ আপোনালোকে লাভো হ'ব পাৰে তেনে ধৰণে আপোনালোকৰ লোকচান হওঁতেও 4 গুণৰ পৰা 5 গুণ আপোনালোকৰ লোকচান হ'ব পাৰে গতিকে ইন্ট্ৰাডেত সাধাৰণতে মই ক'ম যে আপোনালোকে ইনভেষ্টমেণ্ট নকৰিব যদিহে আপোনালোকে ৰিস্ক ল'ব নোৱাৰে আমি ইনভেষ্টমেণ্ট যেতিয়া কওঁ আমি শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টমেণ্ট মানে হৈছে লং টাৰ্ম মানে বেছি সময়ৰ কাৰণে আমি শ্বেয়াৰ মাৰ্কেটত থকাটোকে আমাক ইনভেষ্টমেণ্ট বুলি কোৱা হয় ইন্ট্ৰাডে কৰা যিটো প্ৰচেছ তাক আমি ট্ৰেডিং বুলি কোৱা হয় যিটো হাই ৰিস্ক ল'ব নোৱাৰা মানুহে ট্ৰেডিং কৰিব নালাগে বন্ধুসকল শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে যিখিনি বেছিক জ্ঞান আছিলে মই ইয়াত প্ৰায় ডিছকাছ কৰিছোঁ কিন্তু তথাপি বহুতখিনি টপিক থাকি গৈছে মিউচুৱেল ফাণ্ড হওক এফঅ মাৰ্কেট হওক বা গ'ল্ডৰ যিখিনি আমি ইনভেষ্টমেণ্ট আছে সেইখিনি বিষয়ে আমি পতা হোৱা নাই তাৰোপৰি বহুতখিনি সৰু কিছুমান টপিকো মোৰ ইয়াত স্থান পোৱা নাই বুলি মই ভাবোঁ আৰু যিখিনি আপোনালোকে জানিব বিচাৰিবও পাৰে গতিকে দীঘলীয়াকৈ যদি আমি এইটো ভিডিঅ'টো কৰিবলৈ যাওঁ প্ৰায় 2-3 ঘণ্টাৰ হৈ যাব গতিকে অতি শ্বৰ্ট ফৰ্মত সোনকালে সকলোৱে বুজিব পৰাকৈ সহজ ভাষাৰে মই ভিডিঅ'টো বনাইছোঁ গতিকে ভিডিঅ'টো কেনেকুৱা পালে জনাব লগতে আপোনালোকৰ যদি কিবা জানিবলগীয়া আছে কিছুমান বিষয়ত বা কোনোবা ধৰণৰ আপোনালোকৰ মোৰ ভুল ত্ৰুটি দেখিছে সেইবোৰ কমেণ্ট বক্সত জনাওক তাৰ উপৰিও কিবা যদি টপিকৰ ওপৰত আকৌ ডিছকাছ কৰিবলগীয়া আছে বা মোৰ পৰা আপোনালোকে কিবা ইলাবৰেশ্যন বিচাৰে বা কোনো এটা বিষয়ৰ ওপৰত তেতিয়া নিশ্চয় আপোনালোকে কমেণ্ট বক্সত জনাওক মই সেইটো বিষয়ৰ ওপৰতে আকৌ পুনৰবাৰ মই আলোচনা কৰিম বুলি ভাবিছোঁ গতিকে ইমান সময় যথেষ্ট দীঘল এই ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ আৰু আপোনালোকেও ইনভেষ্ট কৰক শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰাৰ আগতে প্ৰথমতে অলপ জ্ঞান লৈ লওক তাৰপিছত ইনভেষ্ট কৰক নিশ্চয় আপোনালোকে লাভত থাকিব ধন্যবাদ